নমস্কাৰ, মই অসমীয়া বোৱাৰীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব খুজিছোঁ কঁঠালৰ মুচি। কঁঠালখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু তাৰ জোখত মই আলু কাটি লৈছোঁ 4-5টামান সৰু সৰু। আৰু মই সেই আলু আৰু কঁঠালখিনি এটা কুকাৰত বইল কৰি ল'ম। তাত মই অলপ আলু কঁঠাল আৰু তাত মই অলপ ভাল চাফা পানী দি দিছোঁ। পানীটো ধৰক ভাল পানী দিলে আপোনালোকে পিছত সেইটো পানী তৰকাৰীখন যেতিয়া পানী দিব হ'ব তেতিয়া আপুনি সেই পানীটো ব্যৱহাৰ কৰিব পাৰিব। মই সেইটো কাৰণে তাত অলপ পানী দিছোঁ, বেছি পানী নিদিব। আৰু তাত মই নিমখ অকণমান আৰু অকণমান হালধি দিছোঁ আৰু দি পেলাই মই কুকাৰটো বন্ধ কৰি দিছোঁ। এতিয়া মই কুকাৰটো গেছত উঠাই দিম আৰু 5-10 মিনিটৰ পিছত দেখিছেনে মই কুকাৰটো ঠাণ্ডা হ'লত মই কঁঠাল আৰু আলুখিনি উলিয়াই ল'লোঁ। আৰু মই এতিয়া সেইখিনি বনাবৰ কাৰণে লৈছোঁ। নহৰু লৈছোঁ, পিঁয়াজ লৈছোঁ, মিট মছলা অকণমান লৈছোঁ, এয়া মই জিৰা লৈছোঁ, ধনিয়া অকণমান লৈছোঁ আৰু তেজপাত লৈছোঁ আৰু এয়া অকণমান ৰেড চিলি লৈছোঁ। আৰু মই এতিয়া কেৰাহীটো গৰম হ'বৰ কাৰণে অলপ টাইম কেৰাহীটো গৰম কৰি ল'ম। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই নে নাচাই কমেণ্ট কৰি জনাবচোন কেনেকুৱা পায়। আৰু আপোনালোকৰ কমেণ্টবোৰ পালে মই উৎসাহিত হওঁ, তেতিয়া মই মোৰ আৰু বেলেগ ভিডিঅ' দিবৰ কাৰণে মোৰ অলপ সাহস বাঢ়ে। আপোনালোকে মোৰ ভিডিঅ'টো বেয়া পায় নে ভাল পালে নে চাই, যি পায় ভাল পালেও বেয়া পালেও মানে প্লিজ মোক এটা কমেণ্ট কৰি ক'ব যে বেয়া হ'লেও বেয়া হৈছে বুলি ক'ব আৰু ভাল হ'লেও ভাল হৈছে বুলি ক'ব। মই আপোনালোকৰ কমেণ্টটোৰ কাৰণে বহুত আগ্ৰহে ৰখি থাকোঁ। আৰু এতিয়া মই কেৰাহীটোত তেলখিনি দি দিছোঁ। তেলখিনি মই এতিয়া ভালকৈ গৰম হ'বলৈ দি ল'ম। আৰু তেলখিনি গৰম হৈছে অলপ অলপকৈ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা আই বাটনটো টিপি থ'ব। তেতিয়া মই যেতিয়া যিকোনো ভিডিঅ' আপোনালোকে প্ৰথমেই পাব তেতিয়া আপোনালোকে চাব পাৰিব। আৰু এতিয়া মই তেলখিনি ভালকৈ গৰম হ'বলৈ দি লৈছোঁ। দেখিছেনে তেলটো গৰম হৈ গৈছে অলপ অলপকৈ। তেলটো গৰম হৈ আহিছে। তেলটো গৰম হৈ গ'ল। এতিয়া মই ইয়াত দিম 2টামান পাঁচফোৰণ, বেছি নহয় 2টামান পাঁচফোৰণ দিম। আৰু মই ইয়াত কাটি লোৱা পিহনাত মই পিহি লৈছোঁ পিঁয়াজখিনি, সেইখিনি মই এতিয়া তেলত দি দিম। আৰু এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ তেলত ভাজি ল'ম। সহজ পদ্ধতিৰে বনাইছোঁ। ইমান ধৰক ডালচেনি কিবা কিবি দিব লাগে, মই সেইখিনি দিয়া নাই। ধৰক কেতিয়াবা এনেকুৱা প্ৰব্লেম হয়, কেতিয়াবা ঘৰত ধৰক যিকোনো বস্তু নাথাকিবও পাৰে, তেতিয়া ধৰক আপোনাৰ যিকোনো এটা বস্তু খাবও পৰা নাযায় নহয়নে। সেইটো কাৰণে ভাবিছোঁ যি থাকে মানে ধৰক অকণমান সহজ পদ্ধতিৰে আপুনি বনাই খাব পাৰে, খাবলৈ বহুতেই সোৱাদ হয়। আৰু মই ইয়াত তেজপাত দি দিছোঁ তেলত। তেজপাতটো আগতেই দিব লাগিছিলে, মই পাহৰি থাকিলোঁ, মই সেইটো কাৰণে পিছত তেজপাতটো দি দিছোঁ, একো নাই। এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ অলপ ৰঙচুৱাকৈ ভাজি ল'ম। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে, ইমান টান নহয়, সহজ পদ্ধতিৰে আপোনালোকে ধুনীয়াকৈ এখন কঁঠালৰ চব তৰকাৰী খাব পাৰে। মই এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। আৰু এই মছলাখিনি যে দেখুৱাইছিলোঁ আপোনালোকক, জিৰা, ধনিয়া, ৰেড চিলি আৰু অকণমান মিট মছলা, সেইখিনি মই এটা গিলাচত গৰম পানী দি নিমখ হালধি সকলোখিনি ভালদৰে গুলি লৈছোঁ। আৰু সেই গুলি লোৱাখিনি মই ইয়াত মই দি দিম। পিঁয়াজখিনি অলপ ৰঙচুৱা হ'বলৈ দিছোঁ। অলপ ৰঙচুৱা হৈ গ'লে মই সেই পানীখিনি মছলা দি দিছোঁ। আৰু এতিয়া মই মছলাখিনি ভালদৰে ভাজি ল'ম। মছলাখিনি ভালদৰে ভাজিলেহে খাবলৈ সোৱাদ লাগিব, নহ'লেতো মছলাই লাগিব। সেইটো কাৰণে এতিয়া মই মছলাখিনি ভালদৰে ভাজি লৈছোঁ। দেখিছেনে মছলাখিনি মই এতিয়া 2 মিনিটমান ভাজি ল'ম ধুনীয়াকৈ।
এয়া দেখিছেনে মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে তাৰপৰা তেলটো এক্সট্ৰা হৈ গৈছে দেখিছে মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে মোৰ এয়া চব কি ধুনীয়া হৈছে মছলাটো দেখিছেনে পুৰা গ্ৰেভি হৈছে পিঁয়াজটো অলপ সৰহকৈ দিব লাগে তেতিয়া ভাল হয় মই পিঁয়াজ মই ডাঙৰ দুটা দিছোঁ এতিয়া মই ইয়াত বইল কৰি লোৱা কঁঠাল আৰু আলুখিনি দি দিম আৰু সেইখিনি মই এতিয়া ভালদৰে মছলাটোৰ লগত ধুনীয়াকৈ ভাজি ল'ম আপোনালোকে এবাৰ ট্ৰাই কৰি চাব যোনে কঁঠালৰ তৰকাৰী বনোৱা নাই আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে চাই আছে আৰু লাইক কমেণ্টটো কৰিব দেই প্লিজ আৰু মানে কেনেকুৱা পাইছে ভাল পাইছে নে বেয়া পাইছে প্লিজ মোক এটা কমেণ্ট কৰি জনাব মই এতিয়া 5 মিনিটমান ভালকৈ মানে ভাজি ল'ম মই মছলাখিনি ধৰক কঁঠালখিনিৰ মাজত সোমাব লাগিব তেতিয়া ভাল হ'ব আৰু নহৰুটো অলপ মানে খুন্দি লৈছিলোঁ সেইখিনি নহৰু মই পিছত দি দিছোঁ এতিয়া সেইখিনি মই ধুনীয়াকৈ ভাজি ল'ম সেইখিনি ধুনীয়া হৈছে মছলাটো ধুনীয়া হৈছে আৰু কালাৰটোও ধুনীয়া হৈ গৈছে মাংস নে কঁঠাল আপুনি দেখিলে গমেই নাপাব এতিয়া মই ভালকৈ এইখিনি ধৰক 5 মিনিটমান ঢাকি দিম এয়া দেখিছেনে ধুনীয়া হৈছে মছলাখিনিও সোমাই গৈছে আলুখিনি আৰু আপোনাৰ কঁঠালখিনিৰ মাজত ধুনীয়াকৈ সোমাই গৈছে তাত জালুকো দিব পাৰে দালচেনি দিব পাৰে মই দিয়া নাই আৰু ইয়াত বিলাহীও আপোনালোকে দিব পাৰে মোৰ বিলাহী ঘৰত নাছিলে সেইবাবে মই বিলাহীটো দিব নোৱাৰিলোঁ কিন্তু বিলাহী দিলেও ইয়াত টেষ্টি হয় আৰু মই যে তাত মই প্ৰথমে কৈছিলোঁ গৰম পানীখিনি যোনখিনি বইল কৰি লোৱা হৈছিলে সেই পানীখিনি মই এতিয়া দি দিছোঁ বেলেগ পানী দিব দৰকাৰ নাই তাত নিমখ হালধিটো থাকেই ন আৰু তেতিয়া নিজৰ অনুযায়ী কমকৈ নিমখখিনি দিব কাৰণ আগতেই নিমখ দিয়া হয় বইল কৰি লওঁতে বেছি নিমখ দিব নালাগে কম নিমখ দিলেই হ'ব মই এতিয়া পানীখিনি দি দিছোঁ আৰু এতিয়া মই সেইখিনি ভালকৈ লৰাই মেলি অলপ টাইম ঢাকি থ'ম চব দেখিছে কি ধুনীয়া বুৰবুৰণি হৈছে আৰু ধুনীয়াকৈ মছলাখিনিও সোমাই গৈছে তাত সিজিবলৈ বাৰু আগতে সিজিলে আলু কঁঠাল ধুনীয়াকৈ বইল হৈ গৈছে মাত্ৰ ধৰক মছলাখিনি ভালকৈ সোমালেই আৰু অকণমান টাইম মই ঢাকি দিম কাৰণ জোলটো বেছি হৈ আছে ইমান জোল হ'লে ভাল নালাগে এয়া দেখিছেনে জোলটো শুকাই গৈছে গ্ৰেভি হৈ গৈছে আৰু ইমানটো হ'লে ভাল হয় আৰু বেছি পানী দিলে ভাল নালাগে ইমানটো গ্ৰেভি হ'লে খাবলৈ টেষ্টি হয় এতিয়া মই গেছটো অফ কৰি দিম এতিয়াতো ইমান কষ্টৰে বনালোঁ আপোনালোকক দিব লাগিব আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে সেইটো কাৰণে মই আপোনালোকৰ কাৰণে অলপ আগবঢ়াই উলিয়াইছোঁ আপোনালোকে বনাই চাব দেই এবাৰ বনাই চাব আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাষ্টত কমেণ্ট এটা কৰিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰিব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চব মাংসৰ নিচিনাই পিছ দেখিছেনে আপোনালোকৰ কাৰণে দিছোঁ
টেষ্টি হৈছে, খাবলৈ বিৰাট টেষ্টি হৈছে। আৰু ইমান দেৰি মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।